So hello guys, welcome back to the channel. So অহা 7 জুন তাৰিখে Hslc ৰিজাল্ট সমূহ দিয়া হ'ব পুৱা 10 বজাৰ পৰা। সো এই ভিডিঅ'টোত আমি কথা পাতিম কেনেকৈ সেই ৰিজাল্ট সমূহ চাব পাৰিব, অৰ্থাৎ বিভিন্ন ধৰণৰ ৱেবছাইট সমূহ দিছে। ইয়াত মুঠ 14টা ৱেবছাইট দিছে আৰু প্লাস এটা এপত আপোনালোকে চাব পাৰিব। সো এই এপটোত আৰু ৱেবছাইটত আপোনালোকে কেনেকৈ ৰিজাল্ট চাব পাৰিব, সো এই ভিডিঅ'টোত আমি আলোচনা কৰিম। সো ভিডিঅ'টো চাই থাকক, যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো ইয়াত আপোনালোকে দুটা পদ্ধতিৰে ৰিজাল্টসমূহ চাব পাৰিব। এটা হৈছে ৱেবছাইট আৰু আনটো হৈছে এপছ। ইয়াত আপোনালোকৰ ৱেবছাইট, আপোনালোকৰ 14টা ৱেবছাইট দি দিছে। স্ক্ৰীনত আপোনালোকে দেখিছে। আপোনালোকে যোনটো 14টা ৱেবছাইটৰ ভিতৰত যিকোনো এটা ৱেবছাইটত চাব লাগিব। ইয়াত আপোনালোকে 14টা ৱেবছাইটত সাপোজ আপোনালোকে ইয়াত 1 নম্বৰ ৱেবছাইটটো ল'ব বিচাৰিছে, আপোনালোকে গুগল ক্ৰমটো অন কৰিব, নহ'লে গুগলত ডাইৰেক্ট যাব। গুগলত গৈ আপোনালোকে এই যিটো স্ক্ৰীনত দেখিছে results.seba.online.org বা ইয়াৰ যিকোনো এটা ৱেবছাইট ল'ব। ৱেবছাইট লোৱাৰ পিছত আপোনালোকে গুগলত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ যি ৱেবছাইট আছে ৱেবছাইটটোত যাব। যোৱাৰ পিছত আপোনালোকৰ গেট ৰিজাল্ট এটা অপশ্যন পাব, সেই অপশ্যনটোত আপোনালোকে টিপি দিব। টিপি দিয়াৰ পিছত আপোনালোকৰ যি এডমিট কাৰ্ডত ৰোল নাম্বাৰ আছে সেই ৰোল নাম্বাৰ আৰু নাম বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত আপোনালোকৰ যি ৰিজাল্ট আছে মাৰ্কশ্বিটৰ সৈতে আহি যাব। সো এনেকৈ আপোনালোকে 14টা ৱেবছাইটৰ জৰিয়তে আপোনালোকে এইকেইটা ৱেবছাইটতো সেম প্ৰচেছত চাব পাৰিব। সো নেক্সটটো আছে আপোনালোকৰ এটা এপ্লিকেশ্যন, যিটো এপ্লিকেশ্যন আপোনালোকে গুগল প্লে ষ্টৰত উপলব্ধ হ'ব। সো সেইটো আপোনালোকক মই দেখাই দিছোঁ, সেইটো চাই লওক আপোনালোকে। সো আপোনালোকে এপ্লিকেশ্যনটোৰ কাৰণে প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ আপোনালোকে চাৰ্চ কৰিব সেবা ৰিজাল্ট 2022। তাৰপিছত আপোনালোকে ইয়াত যিটো ইনষ্টল অপশ্যন আছে ইনষ্টল অপশ্যনত ক্লিক কৰি দিব। সো চিম্পলি আপোনালোকে ইনষ্টল হোৱাৰ পিছত ইয়াত অপেন কৰিব, যিটো অপেন অপশ্যন দেখিছে অপেন কৰিব। এনেকৈ আপোনালোকে লোড ল'ব। লোড লোৱাৰ পিছত আপোনালোকে কাৰেণ্ট ইয়াৰ্ছ ৰিজাল্ট যিটো আছে সেইটো আপোনালোকে তাত চুই দিব। চুই দিয়াৰ পিছত আপোনালোকৰ ইয়াত মোবাইল নাম্বাৰ আৰু নামটো দিবলৈ আহিব। ইয়াত আপোনালোকে মোবাইল নাম্বাৰটো দি দিব আৰু আপোনাৰ নামটো দি দিব। দি দিয়াৰ পিছত আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড অপশ্যন আছে অপশ্যনত ক্লিক কৰি দিব। সো মোবাইল নাম্বাৰ আৰু নাম দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখিব। ইয়াত দেখিছে সেবা Hslc ASM ৰিজাল্টছ 2020 ৰিজাল্টছ অন June 7, 2022 at 10 AM। সো এইটো আপোনালোকে যেতিয়া 7 জুন তাৰিখ হ'ব 10টা বাজিব, তেতিয়া ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰ, ইয়াত আপোনালোকৰ Hslc ৰোল নাম্বাৰ আৰু নাম তেনেকৈ ধৰণৰ মাৰিব আহিব আৰু এণ্টাৰ কৰিব আহিব। ইয়াৰ তাৰপিছত আপোনালোকে এণ্টাৰ কৰাৰ পিছত গেট ৰিজাল্টত ক্লিক কৰিলে আপোনাৰ যি ৰিজাল্ট আছে মেট্ৰিকৰ সেয়া আপোনালোকে পাই যাব। সো এই এপটো মই আপোনালোকে ৰিজাল্ট চাবৰ সময়ত ইনষ্টল কৰিবলৈ নথ'ব। এতিয়া আপোনালোকে ইনষ্টল কৰি তেনেকুৱা কৰি থ'ব, কাৰণ এই এপটোত আপোনালোকে এনেকুৱা ধৰণৰ এপত আপোনালোকে 10-5 মিনিটৰ আগতে ৰিজাল্টসমূহ পাই যোৱাৰ চান্স থাকে। সো ভিডিঅ'টো ইমানেই আছিল। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।